বৃহস্পতিবাৰ আছিল ৰাতি 11টা বজাত আহিছিল আহিয়া ফাৰ্ষ্টে এনেকা বাৰান্দাত এনেকা ধান খাই আছিল ধান খাই গাৰ পাছত এবাৰ পকেট ৰুম গো চৌকাত গো ভাঙিয়া এবাৰ ধান ওলাইছে ধান ওলাই খাই আছিল খাইয়া আহিবা আৰু ঘূৰা ঘূৰি কৰি এবাৰ আছিল আৰু এবাৰ আৰু মানুহখিনি বহুত হাকিয়া আছিল এবাৰ গেছি আৰু কালি কিবাৰ আছিল কালি যোৱা ৰাতি ৰবিবাৰে কালি 11টা বজাত আহিছে প্ৰথমে এটা আহিছে আহি এইফালে প্ৰথমৰ খান ভাঙাইছে এংকা কি কয় উত্তৰৰ খান সিবাৰ দক্ষিণৰ খান ভাঙাইছে সিবাৰ দক্ষিণৰ পাকঘৰৰ বেৰা খান ভাঙাইছে মানে খাইয়া দেয়া মানে তাৰ ঘূৰা ঘূপি কৰি আছিল আৰু কি সিবাৰ পাছত আৰু এটা আহিছে দুটা আহিছে মুঠতে কয়মনমান ধান আছিল ধান মোটামুটি কামলা ধান কাটা 10 মন মান ধান আছিল 10 মন মান আছিল 11-10 মন মান গরিব মানুহ যেনমা কামলা করতে আনিয়া কোটা গভর্নমেন্টৰ ফৰ নাকি কোটা গভর্নমেন্টৰ ফৰ নাকি ঘৰটো গভর্নমেন্টৰ ঘৰ ইবাৰে পোৱা আছিল থাকিব পোৱা নাই এই চকীটো নতুন কিনা আছিল ইটো ঘুমা পোৱা নাই ইটো ভাঙি দিলে লৰা ছোৱালী দুটাকে আছে কোনো ৰকম লৰা ছোৱালী দুটা বাঁচা হ'ল উদ্ধাৰ কৰা হ'ল এনেকা আপাটো ৰাই মৰে বটেকা হয় মাতাটো মাৰা গৈছে বেছি দিন হোৱা নাই লৰা ছোৱালী দুটা সৰু সৰু আছে মৰে দাদাৰ লৰা ছোৱালী হয় নিয়াগতো আমি ইলা থাকিব নাপাৰা হৈ গৈছোঁ ঘৰত ৰাতি শুব নোৱাৰা হৈছোঁ সাৰা দিন কাম কৰি আহোঁ দুখে ভাগৰে ভাত মুঠা খাই শুব নাপাৰোঁ ল'ৰা ছোৱালী পঢ়িব নোৱাৰে এইবিলাক কেনেকৈ চলিম দিল্লী দিন আহি আছে তামিও খেদি আছে কিন্তু তামি হাতে হাতে ইফালে ঘৰ দুৱাৰ ভাঙি শেষ কৰি দিয়ে চৰকাৰে এতিয়া আমাক আৰু অলপ তদন্ত লওক হিমন্ত ছাৰে হিমন্ত মামাই তদন্ত লওক ঘৰটো হিমন্ত মামাই দেৱাই আছিল দয়া কৰি আকৌ ৰিটাৰ্ণ ঘৰটো পাব বিচাৰোঁ আমি আশা কৰিছোঁ আৰু যিহেতু হাতী আমাক অত্যাচাৰ কৰি আছে গাঁৱৰ মানুহৰ বহুত পৰিশ্ৰম হৈ আছে ল'ৰা ছোৱালীৰ পৰা অসুবিধা দিন হাজিৰা কৰা খোৱা মানুহ যাতে অলপ কিবা এটা সুবিধা হিমন্ত চৰকাৰে কৰি দিয়ে সিহঁতক আমি বহুত বহুত ধন্যবাদ জনাওঁ আৰু কি যাতে ডিউটি দিয়ে অলপ সুবিধা কৰে আৰু ৰাতি এইটো অতি শীঘ্ৰে আৰু তদন্ত লয় আৰু ঘৰটোতো এতিয়া থাকিব লাগিব ল'ৰা ছোৱালীগিলাক ক'ত ৰাখিব নহ'লে থাকিব জগা নাই এনে গৰীব মানুহ দিনে যে মতাটো মোৰ দাদাটোও মাৰা গ'ল আৰু ল'ৰা ছোৱালীটো একদম সৰু